Youngsters Zone আপুনি চাই আছে আউট অফ চিলেবাছ। নমস্কাৰ, আমি জানো যে প্ৰিণ্টাৰটো হৈছে কম্পিউটাৰ সিস্টেমৰ আউটপুট ডিভাইচ। এইটো এটা লেজাৰ প্ৰিণ্টাৰ। এইটো হৈছে কাৰ্টিজ ব্লেক এণ্ড হোৱাইট কাৰ্টিজ ব্লেক এণ্ড হোৱাইট প্ৰিণ্টিঙৰ কাৰণে। ইয়াত ইংক আছে। এইটো ড্ৰাম বুলি কোৱা হয়, ড্ৰাম কাৰ্টিজ। আৰু এইখন হৈছে পেপাৰ ট্ৰে। এইবোৰ কাগজ সোমোৱা আছে, লিগেল পেপাৰো সোমাব পাৰি। আৰু এইটো হৈছে আউটলেট, প্ৰিণ্ট হোৱাৰ পিছত এইফালেদি ওলাই আহিব আৰু এই ট্ৰেখনতে ৰ'ব। এনেধৰণে প্ৰিণ্ট হয়। এইটো হৈছে USB কেবল কম্পিউটাৰত লগাবৰ কাৰণে, আৰু এইটো হৈছে পাৱাৰ কেবল, ছুইচ বৰ্ডৰ পৰা কানেকশ্যন আছে। আৰু এই ছুইচটো হৈছে অন অফ ছুইচ। 1 মানে হৈছে অন, 0 মানে অফ। ক্লোজ কৰিব কেনেকৈ লাগে মই দেখাই আছোঁ কাম শেষ হোৱাৰ পিছত। এই প্ৰিণ্টাৰটো বৈশিষ্ট্য হৈছে লেজাৰ প্ৰিণ্টাৰৰ যে বেলেগ প্ৰিণ্টাৰতকৈ ইয়াৰ প্ৰিণ্টিং স্পীডটো বেছি হয়। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই।